हेलो स्टूडेंट वेलकम बैक टू माय चैनल लार्नमेट। तो मोर चैनल सकलोके स्वागतम जनाइছো। तो आज आमी এই ভিডিওটোত বৈচিত্ৰময় অসমৰ পৰা তোমালোকক কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন দিম যিবোৰ তোমালোকক 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে খুবেই দৰকাৰী খুবেই ইম্পৰ্টেন্ট। তো যিসকল 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট আছা সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, কাষতে থকা বেল বাটনটো অন কৰি দিয়া, লগতে ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা। এতিয়া মূল বিষয়লৈ তোমালোকে কোনটো তো ইয়াতে চোৱা তোমালোকে কোনকেইটা বিষয় চাবা, কোনটা বিষয় তোমালোকে চাবা ইয়াতে সূচীপত্ৰটো বাহিৰ কৰি লোৱা। তো বৈচিত্ৰময় অসম চেপ্টাৰটোত তোমালোকে যেহেতু বহুত ষ্টুডেণ্টে কমেণ্ট কৰিছিলা যে তোমালোকক কমেণ্ট কুৱেশ্যন দিব লাগে, তো কমন কুৱেশ্যনৰ কাৰণে তোমালোকে বহুত কমেণ্ট কৰিছিলা। তো এতিয়া তোমালোকে ইয়াৰে সূচীপত্ৰটো বাহিৰ কৰি লোৱা। সো সূচীপত্ৰৰ পৰা তোমালোকক দেখাই দি আছোঁ কোনকেইটা চাব লাগে। চোৱা এতিয়া ইয়াত পৰা তোমালোকে কোনখিনি চাবা। সো ইয়াৰ পৰা চোৱা তলত দিয়া আছে যে দশম শ্ৰেণীৰ বাবে। সো এইখিনিৰ পৰা তোমালোকে দশম শ্ৰেণীৰ বাবে ইয়াৰ পৰা তোমালোকে যিকোনো চাৰিটা জনগোষ্ঠীৰ বিষয়ে তোমালোকে চাব পাৰা। যিকোনো চাৰিটা তোমাৰ ইয়াৰ পৰা যিকেইটা ভাল লাগে তোমালোকে তাৰে পৰা তোমালোকে যিখিনি ভাল লাগে তোমাৰ যি চাৰিটা ভাল লাগে সেই চাৰিটা তোমালোকে পঢ়িব পাৰা। তো ইয়াৰ পৰা তোমালোকৰ যিকোনো চাৰিটা জনগোষ্ঠীৰ বিষয়ে তোমালোকে চাব পাৰা। তোমালোকে ইয়াৰ পৰা যিকোনো চাৰিটা বিষয় তোমালোকে চাৰিটা জনগোষ্ঠীৰ বিষয়ে তোমালোকে ইয়াৰ পৰা চাব পাৰা। সো এতিয়া তোমালোকক দেখাই দি আছোঁ। তো এতিয়া চোৱা তোমালোকে ইয়াৰ পৰা কোনখিনি কুৱেশ্যন চাবা। সো তোমালোকক এটা ইয়াতে ডেমো তোমালোকক দেখাই দি আছোঁ যে তোমালোকে কোনখিনি তোমালোকে চাবা। সো ইয়াৰ পৰা তোমালোকে চেপ্টাৰটো বাহিৰ কৰি লোৱা। এই চেপ্টাৰটো বাহিৰ কৰি লোৱা তিৱাসকল। এই তিৱাসকল চেপ্টাৰটোৰ পৰা তোমালোকে কোনখিনি চাবা চাই লোৱা, কেনেকুৱাকৈ চাবা বা কোনখিনি বস্তু তোমালোকে চাবা এই ভিডিওটোত চাই লোৱা। সো এতিয়া চোৱা তিৱাসকল চেপ্টাৰটো মই বাহিৰ কৰি লৈছোঁ আৰু ইয়াৰ পৰা তোমালোকে এই তিৱাৰ জনগোষ্ঠীটোৰ তোমালোকে উৎসৱ পাৰ্বণসমূহ জানি থবা, কাৰণ এই তিৱাসমূহৰ উৎসৱ পাৰ্বণৰ বিষয়ে চাৰিটা উৎসৱ পাৰ্বণৰ বিষয়েও লিখিব লগা হ'ব পাৰে। তো ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে। তো তেওঁলোকৰ উৎসৱ পাৰ্বণৰ বিষয়ে পঢ়ি থবা আৰু তেওঁলোকৰ জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা কেইগৰাকীমান ব্যক্তিৰ বিষয়ে পঢ়ি থবা। ইন্দ্ৰজিৎ দেউৰী। সো ইন্দ্ৰজিৎ দেউৰীৰ সকলোখিনি ইয়াতে আছে, কেতিয়া জন্ম হৈছিল, কেতিয়া মৃত্যু হৈছিল, বিবাহ সব আছে ইয়াতে। আৰু ইয়াতে চোৱা বলাইৰাম সেনাপতিৰো ইয়াৰে সকলোখিনি ইয়াতে আছে। সো ইয়াৰ পিছত তোমালোকে ইয়াতে চোৱা যে তোমালোকে প্ৰশ্নাৱলীৰ কুৱেশ্যনবিলাক তোমালোকে চাব নালাগে, তোমালোকে দেউৰীসকলৰ পৰা চোৱা। দেউৰীসকলৰ পৰা তোমালোকে কি চাবা এইটো চোৱা। সো দেউৰীসকলৰ চেপ্টাৰটো বাহিৰ কৰা। ইয়াৰ পৰা তেওঁলোকৰ ভাষা, তেওঁলোকে কি ভাষা কয়, কি ভাষাত বিশ্বাসী, অৰ্থাৎ জনগোষ্ঠীৰ বিষয়ে তুমি পঢ়িবা আৰু সেই জনগোষ্ঠীটোৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে পঢ়িবা। সো তেওঁলোকৰ ভাষা, তেওঁলোক কি ধৰ্মত বিশ্বাস কৰে। দেউৰীসকল বৰধৰ্মী বিশ্বাসী লোক। সো কি ধৰ্মত বিশ্বাস কৰে এইবিলাক তোমালোকে চাবা। সো ইয়াৰ পিছতে তোমালোকে নেক্সট পেজ চোৱা। সো ইয়াতে চোৱা জননেতা ভীমবৰ দেউৰী। সো এনেকুৱাকৈ বহুতকেইটা বিশেষভাৱে বৰঙণি যোগোৱা ব্যক্তি আছে, তাৰ বিষয়ে পঢ়িবা। ভীমবৰ দেউৰী বিবাহ। সো ভীমবৰ দেউৰী কেতিয়া বিবাহ কৰিছিলে, বিয়া কেতিয়া পাতিছিলে, সকলোবিলাক এই চেপ্টাৰটোত দিয়া আছে। ইয়াৰ পিছত ৰাধাকান্ত দেউৰী। তো ৰাধাকান্ত দেউৰীৰ বিষয়ে ইয়াতে আছে। সমাজ সেৱক আৰু ৰাজনীতি বৰগৰাম দেউৰী। তাৰপিছতে ইয়াতে আছে সমাজ সেৱা শ্ৰীচন্দ্ৰ সিং দেউৰী। সো এনেকুৱাকৈ তেওঁলোকৰ একোজনকৈ ব্যক্তিৰ বিষয়ে ইয়াতে আছে। তো তোমালোকে একোজনকৈ ব্যক্তিৰ বিষয়ে পঢ়িবা সেই জনগোষ্ঠীটোৰ। আৰু ইয়াতে আছে নেপালী ভাষী গোৰ্খাসকল। নেপালী ভাষী গোৰ্খাসকল তোমালোকে চাবা। সো এইটোৰ পৰা তোমালোকে চোৱা অসমৰ সমাজ জীৱনত গোৰ্খাসকল। ইয়াৰ একোজনকৈ ব্যক্তি ছবিলাল উপাধ্যায়। সো ইয়াৰ পিছত আছে হৰিপ্ৰসাদ গোৰ্খা ৰায়। হৰিপ্ৰসাদ গোৰ্খা ৰায়ৰ বিষয়ে তোমালোকে চাবা।
হৰিপ্ৰসাদ গোৰ্খাৰ পিছত চাবা। চ' এনেকুৱাকৈ তোমালোকে একোজনকৈ ব্যক্তিৰ বিষয়ে চাবা আৰু এটাকৈ জনগোষ্ঠীৰ বিষয়ে চাবা। চ' ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যন আহিব, 15 মাৰ্কৰ কুৱেশ্যন ইয়াৰ পৰা আহিব, বেলেগ ক'ৰো পৰা নাহে। চ' ইয়াৰ পৰা সূচীপত্ৰৰ পৰা তোমালোকে চোৱা, সূচীপত্ৰৰ পৰা 4টা চেপ্টাৰ তোমালোকে চাবা, 4টা চেপ্টাৰৰ জনগোষ্ঠীৰ বিষয়ে চাবা আৰু সেই জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা 4জনকৈ ব্যক্তিৰ বিষয়ে তোমালোকে চাবা। চ' এইখিনিয়ে চালে তোমালোকে ফুল মাৰ্ক কেৰি কৰিব পাৰিবা। চ' ইয়াৰ পৰা তোমালোকে যিকোনো 4টা পঢ়িব পাৰা, এনেকুৱা নহয় যে এইটো পঢ়িব লাগিব। তোমালোকে 10ম শ্ৰেণীৰ যিটো পাৰ্ট আছে তাৰ পৰা যিকোনো 4টা জনগোষ্ঠীৰ বিষয়ে পঢ়িব পাৰা, সেই জনগোষ্ঠীটোৰ বিষয়ে আৰু জনগোষ্ঠীটোৰ বিশেষভাৱে বৰঙণি যোগোৱা ব্যক্তিসকলৰ বিষয়ে। চ' তেওঁলোকে কি বাদ্যযন্ত্ৰ বজায়, চ' এইবিলাকো তোমালোকে চাবা। চ' তিৱা সমাজত জেলা বুলি কাক কোৱা হয়, শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। চমু টোকা ইন্দ্ৰজিৎ দেউৰী, বলাইৰাম সেনাপতি। চ' এনেকুৱা একো কুৱেশ্যন কিছুমান দিয়া আছে। চ' এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাবা। চ' দেউৰীসকলৰ ভাষা, ধৰ্ম এইবিলাক চাবা। তেওঁলোকৰ ভাষা, ধৰ্ম বিষয় আদি বিষয়ে তোমালোকে ভালদৰে চাবা, এইখিনি চাবা। চ' তেওঁলোকৰ উৎসৱ পাৰ্বণ বিষয়ে ইয়াতে আছে, উৎসৱ পাৰ্বণবোৰ চোৱা ইয়াতে তোমালোকে। চ' উৎসৱ পাৰ্বণ, জননেতা ভীমবৰ দেউৰী, এইবোৰ তোমালোকে চোৱা, উল্লেখ কৰা হ'ল জননেতা ভীমবৰ দেউৰী। চ' ভীমবৰ দেউৰীৰ বিষয়ে ইয়াতে আছে, ভীমবৰ দেউৰীৰ জীৱনীৰ বিষয়ে ইয়াতে আছে, কেতিয়া বিবাহ হৈছিল, কেতিয়া জন্ম, কেতিয়া মৃত্যু, কেতিয়া কি হৈছিল, সকলোবিলাক আছে। এনেকুৱাকৈ একোজনকৈ ব্যক্তিৰ বিষয়ে আৰু একোটাকৈ তোমালোকৰ জনগোষ্ঠীৰ বিষয়ে লিখি দিব পাৰে, লিখিব সমাজ সেৱা আৰু ৰাজনীতি বৰবৰাম দেউৰী, আৰু ইয়াতে সমাজ সেৱক শ্ৰী চন্দ্ৰ সিং দেউৰী। চ' এনেকুৱাকৈ তোমালোকে চাবা। চ' নেপালী ভাষী, তো ইয়াতে আছে তোমালোকে চোৱা নেপালী ভাষী। চ' এনেকুৱাকৈ বহুতকেইটা জনগোষ্ঠীৰ বিষয়ে ইয়াতে আছে। কোচ ৰাজবংশী, আহোমসকল, আৰু ইয়াতে এনেকুৱাকৈ বহুতকেইটা জনগোষ্ঠীৰ বিষয়ে ইয়াতে দিয়া আছে। এই জনগোষ্ঠীবিলাকৰ তোমালোকে বিষয়ে পঢ়িবা আৰু একোজনকৈ ব্যক্তিৰ বিষয়ে আৰু জনগোষ্ঠীটোৰ বিষয়ে পঢ়িবা, তেতিয়াহ'লে তোমালোকে এই ছাবজেক্টটোৰ পৰা সম্পূৰ্ণ মাৰ্ক কেৰি কৰিবলৈ সক্ষম হ'বা। চ' ইয়াতে 4টা জনগোষ্ঠীৰ বিষয়ে আছে, যিকোনো 3টা জনগোষ্ঠীৰ বিষয়ে তোমালোকে পঢ়িবা, 4টা, আৰু একোজনকৈ ব্যক্তিৰ বিষয়ে তোমালোকে পঢ়িবা। তোমালোকে লাগিলে 4জনকৈ ব্যক্তিৰ বিষয়ে চাই থবা, এটাকৈ জনগোষ্ঠীৰ বিষয়ে ইয়াৰ পৰা যিকোনো 4টা। চ' তোমালোকে এনেকৈ তোমালোকক দি দিব আৰু তোমালোকে ফুল মাৰ্ক কেৰি কৰিব সক্ষম হ'বা। তো তোমালোকে চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা।